এভৰিৱান মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু বন্ধুসকল মই হ'ল দেৱাশিষ ঠাইত আৰু আপোনালোকে চাই আছে নিজৰ আপোন চেনেল টানিমপুৰ চ' গাইজ মই প্ৰায়ভাগ মোৰ যিটো ব্লগটো মই নিজৰ ভাষাতে বনাওঁ মিচিং ভাষাত চ' আজি মই আমাৰ অসমীয়া ভাষাত বনাব লগা হৈছে আৰু চ' হেল্ল' মিচিং মোক টানিমপুৰ ইউটিউব চেনেল চ' মই আপং মিচিং কুমৰিক সুধোঁ আৰু মিচিং মই ছিল ভিডিঅ' চাম মই সাজিদ ভাষা মই বনাই পাৰোঁ কাপিলা আমি মই চুপাক দিওঁ মোলোক ঢকুৱা চক দীঘলী চাপৰি চ মোলোক দাদা মোলোক পাৰ্চেল বিধাক চ' সে বুকে হ'ল সুমনি বাৰীৰে সুমনি বাৰীৰে অৰক্ষে কা টকা অৰক্ষে গাইজ এতিয়া মই আপোনালোকক দেখাব খুজিম যিটো আমাৰ দাদাৰ সেই সুমনি মানে বাৰীজোপা চ' আপোনালোকক মই দেখাই দিম পুৰা ভিউ চাব পাৰে আপোনালোকে মানে সেইখন গাঁও বহুত দেখিবলৈ বহুত ধুনীয়া মই আপোনালোকক ভিউ দেখাই দিম কালি ভিডিঅ'টো আপোনালোকে চাই ল'ব আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়ালৈকে যদি লাইক কৰা নাই তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব এতিয়া লাইক কৰা নহ'লে আপোনালোকে পলাই যাব ভিডিঅ'টো চাই চ' গাইজ ভিডিঅ'টো অলপমান স্কিপ নকৰিব মই এতিয়া আপোনালোকক দেখাই আছোঁ আৰু আমাৰ সেই আছে ইয়াতে ককা আৰু সেইপিনে আছে আইতা আৰু ইয়াতে আছে দাদা সেয়া চাব পাৰে এতিয়া ককা লগ হৈছে পকিব চাগে ন এইবিলাক এতিয়া চ' মই এতিয়া দেখাই দিছোঁ চাই থাকক ভিডিঅ'টো আপুনি দুজনে এনেকৈ থাকিবচোন এতিয়া সেয়া চাব পাৰে আমাৰ ককা আৰু আইতা ত' ককা কেনেকুৱা ভাল এতিয়া আপোনাৰ এইটো আপোনালোকে বছৰে বছৰে পোহে চাগে নহয় জানো দিনে পোহোঁ বুলি ক'লে বেয়া নহয় এতিয়া মানে কিমানমান ইনকাম হয় ইয়াৰ পৰা আপোনালোকৰ আমাৰ দুবাৰ বছৰটো দুবাৰ পোহোঁ হয় আৰু এনেকৈতো আৰ্নিংটো এনেকৈ কোৱা নহয় কাৰণ ইয়াত কিবা এটা আছে আৰু এইটো ক'ব আৰু এয়া ককা চাব পাৰে আপোনালোকে ককা আমাৰ একদম বুঢ়া হৈ গৈছে কিন্তু এতিয়ালৈকে কাম কৰা এৰা নাই চ' ককা আপোনাক প্ৰাউড ফিল হৈছে আমাৰ চ' আৰু আইতাক চাব পাৰে আইতা একদম এতিয়া গাভৰু হৈ আছে আৰু এয়া আমাৰ দাদা কাইলৈ আমি লগতে যাম আৰু ন হয় নেকি আপুনি মাত্ৰ মোবাইল টিপে আৰু সেইটো পাৰ্চেলটো লৈ যায় আৰু ইয়াতে চাব পাৰে একদম মানে নকওঁ আৰু ইমান ধুনীয়া মোৰ চুব মন গৈছে এবাৰ চুই চাওঁ এনেকৈ ধৰে নেকি মানে ইয়াৰ ভিতৰত একো নাথাকে ইয়াত মানে মানে এইটো ইয়াক যিমান টানি দিলেও ইয়াৰ নখটো ছিগি নাযায় সেইটো এতিয়া পকিছে ন এইটো পকিলে মানে পকা পাছত চ' গাইজ এতিয়া আমাৰ দাদা যিমানখিনি ইয়াত পকি আছে সেইবিলাক এতিয়া বুটলিছেগৈ চাব পাৰে আপোনালোকে মানে ইয়াক এই কেঁচা মুগাল টানি দিলে ইয়াৰ মুখৰি লেলটো লৈ যাব কিন্তু সেইটো কথা মই ধৰি পাইছোঁ কিন্তু সেইটো ইমানটো নাজানো সেইটো ক'ত কি কেনেকৈ হ'লে কেনেকৈ হয় এইবিলাক মুখা বগাই গৈছে কি হ'লে এইটোত পকা মানে এইটোত পকা পকিলে এইটো পকিলে নেকি এইটো কাণৰ ওচৰত দি দিলে এইটো এই কাণত এনেকৈ দিলে সেয়া কেঁচা হ'লে এইটো হ'ব নিদিয়ে হেল্ল' চ' চাব পাৰে আপোনালোকে এখন ধুনীয়া গাঁও আৰু চাহ ইয়াত মানে পকাকেইটা ইয়াত মানে দি দিয়েগৈ ইয়াত চাব পাৰে ইয়াতো দিয়ে নেকি পাতলাকতে দিব পকা ঘৰত লৈ যাম মানে গালি দেখাই দিম চ' গাইছ আপোনালোকে চাব পাৰে সেইটো কি গছ হাজাৰ নেকি হাজাৰ গছৰ পাত ইয়াত আছে ইয়াত মানে যিমানখিনি পকে ইয়াতে মানে থৈ দিবগৈ আৰু লগতে ইয়াৰ পাছত থৈ দিবগৈ জালিত নহয় জানো চ' আপোনালোকেতো কিছুমানে জানি চাই কেনেকৈ পোহে আৰু যদি কিছুমানে নাজানে চ' আমাৰ সেই দাদা আৰু ককা আইতাহঁতৰ পৰা জানিব পাৰিব মই আপোনালোকক গোটেই দৃশ্য দেখাই দিছোঁ ৰ'ব এতিয়া চাব পাৰে আমাৰ ককা এতিয়া ধৰি আছেগৈ
অঁ অঁ এতিয়া অঁ হেৰি মানে ৰাখি দিম অঁ অঁ এনেকুৱা মানে এতিয়া আপুনি বুটলি আছে পকা এই খোৱা অঁ 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 মানে ৰাতি যিটো পকাব অঁ অঁ সেইটো পকা অঁ অঁ তাৰপিছত খৰ বাজিলে সেইটো পকা আৰু অঁ অঁ ৰাতি এইটো কেঁচা মুগাটো এতিয়া আহিব অলপ অলপ দেৰি মানে আপোনালোকে বুজিলে সেয়ে চাব পাৰে ৱা চাব পাৰে এতিয়া আমাৰ ককা বুটলি আছে এতিয়া শেষ হ'ব হ'ল মানে কি অঁ মানে ভয়ে লাগে চুবলৈ আগতেতো মানে সেইটো দেখিলেই মানে আমি পলাইছিলোঁ এতিয়া মানে অলপ মানে কিবা এটা মানে হৈছে আৰু ইয়াত চাব পাৰে আপোনালোকে এইবাৰ হাত চুই চাওঁ একো নকৰে অঁ সেয়ে চাব পাৰে মুগা বুলি ক'লে 10 টকাকে বিক্ৰী মাজুলী হা মুগা বুলি সেইটোকে টকাৰ দি দিওঁ না মুগা বান্ধিব সেইটো কাৰণে মুগা বুলি লৈ হাতলি গৈ আমাৰ ইয়াতে এইবিলাক 4টা 5টা এখন মেখেলা দাম দিল্লী মুম্বাইলৈ গ'লে কিমান টকা ঠিকেই নাই যিবিলাক অসমীয়া বাকী আছে মানে এলেকাবিলাকত চ' হে গাইজ আমি এতিয়া বৰ্তমান ঘৰলৈ আহি পালোঁ চ' ভিডিঅ'টো ফুলত চোৱাৰ বাবে থেংক ইউ আৰু এতিয়ালৈকে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো চ' ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক কাইলৈ ভিডিঅ'টো মানে আহি থকা ভিডিঅ'টোত মই দেখাই আছোঁ আপোনালোকক ঢকুৱাখানাৰ দীঘলা চাপৰিৰ পৰিৱেশ চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল আইকনটো দবাই দিয়ক যাতে নটিফিকেশ্যনটো ডাইৰেক্ট আহিলে আপোনাৰ তাত মোৰ ভিডিঅ'টো মানে আপোনালোকে মোৰ ভিডিঅ'টো চাব পাৰে চ' থেংকছ ফৰ ৱাচিং বাই মিচিং মেঘাম জয় আই অসম